আজি শিলচৰ আহিছোঁ। যোৱাকালি ট্ৰেইনত উঠিছিলোঁ, যোৰহাট টাউনত উঠিছিলোঁ আৰু গুৱাহাটীলৈকে গ'লোঁ। মানে শিলচৰ আহিবলৈ এতিয়া ডাইৰেক্ট ট্ৰেইন নাই, মানে লাইনটো বেয়া হৈ আছে শিৱসাগৰত। সেইকাৰণে মানে যোৰহাট টাউনৰ পৰা মানে জনশতাব্দী এক্সপ্ৰেছত গ'লোঁ গুৱাহাটীলৈকে। আকৌ গুৱাহাটীৰ পৰা মানে এখন ৰঙিয়া এক্সপ্ৰেছত আজি আহিছোঁ গুৱাহাটীৰ পৰা শিলচৰ। আৰু এখন 6 ঘণ্টা লেট আজি ৰঙিয়া এক্সপ্ৰেছ। তো এতিয়া হাফলং পাইছোঁহি। আৰু এইফালে দেখিছেনে ৱাটাৰমেলন, নাৰিকল, মাটি কঁঠাল আৰু কেঁচা বুট লৈছোঁ খাবলৈ। শিলচৰ ফালে যদি কোনোবাই ট্ৰেইনেৰে আহে, এনেদৰে মানে ট্ৰেইনত খাচী, কুকি আৰু আমাৰ মহিলাসকলে মানে টুকুৰিত কেঁচা বুট, তিয়ঁহ, ৱাটাৰমেলন বিক্ৰী কৰা দেখা যায়। আৰু আহি পাইছোঁহি জাতিংগা ৰেলৱে ষ্টেচন, হাফলং পাৰ হৈ। ইয়াত ক্ৰচিং আছে নেকি নাজানো, ৰখাই দিলে ইয়াতে। আজি ট্ৰেইন মানে বহুত লেট, 6 ঘণ্টা লেট। গুৱাহাটীতে উঠিছোঁ 11টা 45-ত। এনেইতো ৰাইট টাইম মানে শিলচৰ পাইগৈ ৰাতিপুৱা 8:30-ত, আৰু এতিয়া জাতিংগা পাওঁতে 9:30 বাজিলে। তো শিলচৰ পাওঁগৈ মানে প্ৰায় 1টামান বাজিব। আহি পাইছোঁহি নিউ হাৰাংগাজাও ৰেলৱে ষ্টেচন। আৰু মানে এইখিনিতে মানে লেণ্ডশ্লাইড হৈছিলে, দেখিছেনে? বৰ্তমান বনাই আছে ৰেলৱে ট্ৰেকবোৰ, আৰু ইয়াতে মানে লেণ্ডশ্লাইড হৈছিলে, আৰু সেইকাৰণে মানে ট্ৰেইনবোৰ বহুত লেট। নিউ হাৰাংগাজাও, ইয়াতে মানে ৰেলৱে লাইনটো বেয়া হৈছিলে। লেণ্ডশ্লাইড হোৱাৰ ফলত মানে ৰেলৱে ট্ৰেকবোৰ মাটিৰে পোত খাই গৈছিলে, খহি গৈছিলে, আৰু এতিয়া বৰ্তমান মানে ঠিক কৰি থকা হৈছে। আৰু সেইকাৰণে মানে ট্ৰেইনবোৰ অহা যোৱা কৰোঁতে অলপ লেট হৈছে। আজি মই ৰঙিয়াৰ পৰা মানে শিলচৰ ৰঙিয়া এক্সপ্ৰেছত আহিছিলোঁ গুৱাহাটীৰ পৰা, আৰু এইখনো মানে প্ৰায় 6 ঘণ্টা লেট।
আৰু শিলচৰ ৰেলৱে ষ্টেচন পালোহি আজি প্ৰায় 3টা বাজিলে ৰেল আহি পাওঁতে প্ৰায় 4.5 ঘণ্টা লেট